নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকৰ সকলোৰে ভালেই চাগে। আৰু আজি মই এটা নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইটো কল পচলাৰ কেনেকৈ বনাওঁ সেইটোকে দেখুৱাব লৈছোঁ আপোনালোকৰ আগত। আপোনালোকে চাই যাব। এয়া মই এটা পিঁয়াজ কাটি লৈছোঁ, এইখিনি পচলা। তাৰপিছত ইয়াত আলু আছে, আলু এটা কাটি লৈছোঁ। এইখিনি গোটা জিৰা আৰু ধনিয়া ইয়াতে অলপ পিচি ল'লোঁ। তাৰপিছত ইয়াত লৈছোঁ অলপ আদা ৰচুনৰ পেষ্ট। ইয়াত বুট আছে, এইখিনি বুট লৈছোঁ, কেঁচা বুট। তাৰপিছত ইয়াত আছে নিমখ আৰু ৰেড চিলি গুড়ি, ইয়াত হালধি আৰু এইখিনি জিৰা পাউডাৰ হয়। তাৰপিছত দুটা শুকান জলকীয়া আৰু তেজপাত দুখিলা লৈছোঁ। যিহেতু আজি খুব বেছি গৰমেই পৰিছে, গৰম দিনত অৱশ্যে মানুহে কল পচলাটোৱে খায়। এয়া হৈ গ'ল। শুকান জলকীয়া দিছোঁ, শুকান জলকীয়া গোন্ধটো মানে চেণ্টটো অকণমান ভাল লাগে, সেইটো কাৰণে তাৰপিছত মই এইটো জিৰা ধনিয়া এইটো অলপ কেৰাহীত গৰম কৰি পেলাই বাটি লৈছিলোঁ, এইটো দিছোঁ। যিহেতু তাত মছলা দিয়াই হৈছিলে, অকণমান জিৰা পাউডাৰ দি দিছোঁ। তাৰপিছত হালধি দিছোঁ। আদা ৰচুনৰ পেষ্ট দিছোঁ। ইয়াতে অলপ ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ। তাৰপিছত এতিয়া মই পচলাখিনি দিছোঁ। মছলাখিনি অকণমান ভজাৰ পিছত মই ইয়াত কেঁচা বুটটো দি দিম। পচলাটো এইটো বহুতে মাংসৰ লগতো বনাই খাই দিওঁ। তাৰপিছত আলুখিনি এতিয়া দি দিম মই।
পচলাটো এনেও গৰমৰ দিনত ভালেই, বেছিকৈ মানুহে গৰম দিনত কল পচলাটো খাই ভালেই পায় মানে। নিমখ দি দিছোঁ। ইয়াতে অকণমান পানী দিছোঁ, অলপ পানী দি দিছোঁ। অকণমান ঢাকি দিছোঁ। এতিয়া মই এইখিনি ঢাকনখন আঁতৰাই দিছোঁ। হ'ব আৰু মই বনোৱা দৰে আপোনালোকে এনেকৈ বনাই খাই চাবচোন। সোৱাদ অনুসৰি বস্তুবিলাক দি পেলাই এনেকুৱা লাগে হৈছে আৰু। গৰমো বহুত গৰম পৰিছে। এয়া পচলা চব্জি হৈ গ'ল। আগলৈ মই আৰু ভিডিঅ' বনাই যাম, আৰু সেইকাৰণে আপোনালোকে মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ইমানতে মই সামৰণি মাৰিলোঁ।